গাইজ আজি মহাশিৱৰাত্ৰিৰ দিনাখনে আমাৰ দিনতে নাম আছে মংগলদৈত আৰু এতিয়া আমি নামত যাবৰ কাৰণে আহি আছোঁ মানে আমাৰ ইয়াতে মন্দিৰতো পাতিব কিন্তু মন্দিৰত ৰাতি হয় গতিকে মই ৰাতি ভিডিঅ' আপোনালোকক বেলেগ কৈ দিম বেলেগ এটা ব্লগৰ সৈতে গতিকে ভিডিঅ'টো চাই থাকিব সকলোকে আমাৰ মানে এইটো মন্দিৰতে শিৱৰাত্ৰি হ'ব ইয়াৰ মানে ৰাতি উদযাপন কৰিব ইয়াতে আমাৰ দিনতে নাম আছে যিহেতু আগতে আমি তাৰ নামখন খেদি আহোঁ তাৰপিছত ইয়াৰ ভিডিঅ' আপোনালোকক দেখুৱাই যাম আহি পালোঁ আৰু এতিয়া চাহ খাবলৈ দিছে আমি চাহখিনি খাই লওঁ খাওঁ বুলি ক'লে আমাৰ এতিয়া চোন পগলাই বাৰু ইফালে চাম ধৰা হৈ গ'ল এতিয়া এইটো মহাদেৱৰ মানে মেইন প্ৰসাদ আৰু কি বস্তু হয় এইটো আপোনালোকে কমেণ্ট কৰি জনাবচোন গাইছ আমি মানে নাম খেদি আহিলোঁ আৰু দিনতে আছোঁ যিহেতু সোনকালে আহিলোঁ আৰু ইফালে চাইছোন হেৰিয়ে ভাং মানে ঘোটা খাইছিল আৰু ভাং দিয়া সেইকাৰণে হাঁহি পুৰা সিহঁতৰ পুৰা হাঁহি আহি আছে আমাৰ পাঠকনি বাইদেউতো আৰু ৰাতি হোৱাৰ পিছতে মানে ইয়াতে আৰু আমাৰ মেইন পূজাখন আৰম্ভ হৈছে আৰু ইফালে এয়া ফুটা জ্বলাইছে মোৰো এটা ফুটা জ্বলাইছোঁ বাৰু কিন্তু মানে সেইখিনি বৰ ভিডিঅ' কৰি থকা মানুহ নাছিল কাৰণে আৰু ভিডিঅ' কৰা নহ'ল গতিকে এই মানে এইখন হৈছে মেইন থাপনাখন আমাৰ এতিয়া আৰু ইয়াতে আমি শান্তি ল'ম একেলগে সকলোৱে মিলি শান্তি ল'বৰ কাৰণে বহি গৈছোঁ আৰু এতিয়া গাইছ আমাৰ মানে ইয়াতে শিৱৰাত্ৰি বুলি আৰু ভাৱৰীয়াৰ নিমন্ত্ৰণ কৰিছিলে আৰু এতিয়া সকলোৱে মিলি ভাৱৰীয়া চাওঁ আপোনালোককো দেখুৱাওঁ এইটো পৰম্পৰা মানে প্ৰায় আজিকালি দেখিবলৈ নোপোৱাই হৈছে আগতে আছিল আৰু বিখ্যাত ডাংকাটি অভিনয় কৰা এয়া আমাৰ প্ৰেমানন্দ দাদা তেওঁ বিপৰীত মানে ভাও লৈছে আৰু সিফালে ভাৱৰীয়াসকলে ভাও ধৰি আছে আৰু ইফালে আমাৰ ইয়াত মাহীহঁতে ভাং খাই মানে সিহঁতৰ তালে নাচি আছে আৰু সিহঁতেও ভাও দেখাই আছে আপোনাক আহি পোহৰৰ ব্যৱস্থা কৰি দিবৰ কাৰণে